এলাৰ্জিক ৰাইনাইটিছ আৰু চাইনাচাইটিছৰ বিষয়ে আহক অলপ জানো। এলাৰ্জিক ৰাইনাইটিছটো এক প্ৰকাৰৰ নাকৰ এলাৰ্জি হয়। এলাৰ্জিক ৰাইনাইটিছটো আৰু চাইনাচাইটিছ এই দুটা পৃথক বেমাৰ। বহুত পেচেণ্ট ক্লিনিকত আহি কেনে তেওঁলোকে এলাৰ্জিক ৰাইনাইটিছ বেমাৰটোকে চাইনাচাইটিছ বুলি কয়। তেওঁলোকে কয় যে মোৰ ডক্টৰ মোৰ এনেকৈ চাইনাছৰ প্ৰব্লেম হৈ আছে, চাইনাচাইটিছ হৈ আছে, তো মোৰ এনেকুৱা লক্ষণবিলাকত ভুগি আছোঁ, তো কি কৰিব পৰা যায়। তো দুটা কমপ্লিটলি ডিফাৰেণ্ট বেমাৰ হয়। সামঞ্জস্য আছে, কিন্তু সিহঁতৰ যিখিনি পেথলজি সেইখিনি বেলেগ থাকে। এলাৰ্জিক ৰাইনাইটিছটো বেচিকেলি নাকৰ এটা এলাৰ্জিৰ নিচিনা বেমাৰ। মানে নাকৰ ভিতৰত যিখিনি নেজেল মিউকোছা বা যিখিনি চেল থাকে, সেই চেল বা সেই অংশখিনি ভেৰি হাইপাৰ চেনজিটিভ। মানে নৰ্মেলতকৈ অত্যাধিক চেনজিটিভ। মানে নৰ্মেল নহয় আৰু এইটো অতি চেনজিটিভ হয়। তো নৰ্মেল এজন মানুহে যেতিয়া ধূলি মাকতি বা বায়ুমণ্ডলৰ যিবিলাক এলাৰ্জেন থাকে, যিবিলাক অনিষ্টকাৰী বেক্টেৰিয়া, ভাইৰাছ, ফাঞ্জাই এইবিলাকৰ সংস্পৰ্শত আহে, তো তেওঁৰ নাকটোৱে ইমান এক্সাজাৰেটেডলি ৰিয়েক্ট নকৰে। তো নৰ্মেল থাকে। মেবি এটা হাঁচি আহিব পাৰে কোনোবা সময়ত বা কেতিয়াবা, কিন্তু সেনেকৈ মানে খুব উগ্ৰভাৱে ৰিয়েক্ট নকৰে। যেতিয়াই ডাষ্ট বা ফাঞ্জাই, বেক্টেৰিয়া, ভাইৰাছ বা পলিউশ্যন, স্মক, এনিমেল টেণ্ডাৰ বা ধূলি মাকতি, পোলেন, ৰেণু এনেকুৱা টাইপৰ বিভিন্ন ধৰণৰ মানে বস্তু থাকে বায়ুমণ্ডলত, যিবিলাকৰ সংস্পৰ্শত আহি নৰ্মেলি ৰিয়েক্ট কৰে, সেইটো নৰ্মেল আৰু কোনো চিমটমছ তেনেকুৱা নাই। কিন্তু এলাৰ্জিক ৰাইনাইটিছ থকা মানুহবিলাকৰ যিহেতু নাকৰ ভিতৰত থকা অৰ্গেনবিলাক, কোষবিলাক ভেৰি চেনজিটিভ হয়, তো এই বস্তুবোৰৰ সংস্পৰ্শত আহিলেই তেওঁলোকে মানে খুব ভাইলেণ্টলি ইমিউন ছিষ্টেমটোৱে মানে ৰিয়েক্ট কৰিব ষ্টাৰ্ট কৰে। ইমিউন ছিষ্টেমটোৱে এই যিবিলাক মানে এপাৰেণ্টলি ইমান মানে ডেঞ্জাৰাছ নহয় এই বস্তুবোৰ, আমাৰ কণ্টেক্টত আহিলেও আমাৰ বডিটো তেনেকৈ মানে একো তেনেকুৱা চিৰিয়াছ ৰিপাৰকাশ্যন নাই। বাট ইমিউন ছিষ্টেমটোৱে ভেৰি হাইপাৰ চেনজিটিভভাৱে মানে এই বস্তুবোৰৰ সংস্পৰ্শত বডিটো বা নাকটো বা নাকৰ ভিতৰৰ চেলবিলাক কণ্টেক্টত অহাৰ লগে লগে সেইবিলাকৰ এগেইনষ্টত মানে ৰিয়েকশ্যন কৰিব ষ্টাৰ্ট কৰে। তাৰ ফলপ্ৰসূতাভাৱেই মানে তাৰ কনচিকুৱেঞ্চেছ হিচাপে আমাৰ তেনেকুৱা চিমটমবিলাক আহিব ষ্টাৰ্ট কৰে। যেনেকৈ খুব হাঁচি আহে, খুব স্নিজিং হৈ থাকে, লগতে আমাৰ নাকৰ পৰা তেনেকৈ পানী ওলায়, যিটো ৰাইন'ডিয়া বুলি কোৱা হয়, ৰাইনাইটিছ বুলি কোৱা হয়, ৱাটাৰী নেজেল ডিছচাৰ্জ তেনেকৈ ওলায়। লগতে অলপ নাকৰ ভিতৰত অলপ সোপা মাৰি ধৰাৰ নিচিনা লাগে, নেজেল কনজেশ্যন থাকিব পাৰে, লগতে আমাৰ চকুৰ পৰা পানী ওলাব পাৰে, চকু ৰঙা পৰিব পাৰে, চকু খজুৱতি হ'ব পাৰে, নাকৰ ভিতৰত খজুৱতি হ'ব পাৰে, নাকৰ ভিতৰখন পিৰপিৰাব পাৰে, মুখৰ ভিতৰত আমাৰ যিখন পেলেট থাকে, তালু থাকে, তালুত খজুৱতি হ'ব পাৰে, গলৰ ভিতৰত ঠোঁটত খজুৱতি হ'ব পাৰে, এটা ডিছকমফৰ্ট ফিল হৈ থাকিব পাৰে আমাৰ ফেৰিংছত। তেনেকুৱা টাইপৰ চিমটমবিলাক থাকে। আৰু এই চিমটমবিলাক যেতিয়াই তেনেকুৱা মানে খুব বিনাইন এলাৰ্জেনবিলাকৰ বা বিনাইন বস্তুবোৰৰ সংস্পৰ্শত অহা যায়, তেতিয়াই মানে বডিটোৱে ৰিয়েক্ট কৰে। সেই এলাৰ্জেনবিলাক বেক্টেৰিয়া, ভাইৰাছ, ফাঞ্জাই, বায়ুমণ্ডলত থকা পোলেন মানে ৰেণু, তাৰপিছত ডাষ্ট পাৰ্টিকলছ, লগতে পলিউশ্যন, স্মক, এনিমেল টেণ্ডাৰ মানে পোহনীয়া জন্তুবিলাকৰ যিটো বডিত থকা ফাৰ, কাৰ্পেট, হাউচ ডাষ্ট মাইটছ, এনেকুৱা বেলেগ বেলেগ টাইপৰ বস্তু হ'ব পাৰে। কেতিয়াবা ষ্ট্ৰং পাৰফিউম, চেণ্ট এইবিলাকেও তেনেকৈ ট্ৰিগাৰ কৰিব পাৰে চিমটমছটো ডেভেলপ হোৱাত। তো এলাৰ্জিক ৰাইনাইটিছটো ক'ব গ'লে এটা মানে এলাৰ্জিৰ নিচিনা বেমাৰ হয়। এটা এলাৰ্জি যেনেকৈ আমাৰ স্কিনত এলাৰ্জি হয়, কিবা বস্তুৰ কণ্টেক্টত আহিলে কিছুমান স্কিন একদম নৰ্মেল থাকে, নৰ্মেলি ৰিয়েক্ট কৰে বা ৰিয়েক্টে নকৰে, আৰু কিছুমান স্কিন মানে খুব হাইপাৰ ৰিয়েক্ট কৰে, মানে খুব এক্সাজাৰেটেডলি ৰিয়েক্ট কৰে। সেইবিলাক যেনেকৈ স্কিনৰ এলাৰ্জি বুলি কয়, তেনেকৈ নাকৰ এলাৰ্জিটো এলাৰ্জিক ৰাইনাইটিছ বুলি কয়। নেক্সট বেমাৰটো যিটো মই কৈ আছোঁ সেইটো হ'ল চাইনাচাইটিছ। তো চাইনাচাইটিছ আৰু এলাৰ্জিক ৰাইনাইটিছৰ মাজত পাৰ্থক্য থাকে। চাইনাচাইটিছ বেমাৰটো বেচিকেলি আমাৰ যিটো মানে মুখমণ্ডল বা আমাৰ যিটো স্কাল বোন, আমাৰ যিটো লাওখোলা, এই লাওখোলাটোৰ ভিতৰ ফালে
মানে আমাৰ মূৰৰ যিটো মানে গোটেই স্কালবনৰ বেক চাইডত মানে কিছুমান এয়াৰ ফিল্ড বতাহ অহা যোৱা কৰিব পৰা কিছুমান কেভিটিজ থাকে, সৰু সৰু গহ্বৰ কিছুমান থাকে আৰু সেইবোৰ মানে লাওখোলাৰ ভিতৰ ফালে থাকে। সেই গহ্বৰবোৰকে চাইনাছ বুলি কোৱা হয়। আৰু সেনেকুৱা চাইনাছ আমাৰ বডিত সেনেকে 4 থাকে। সেইকেইযোৰ হৈছে মেক্সিলাৰী চাইনাছ, ইথময়ডেল চাইনাছ, স্ফেনয়ডেল চাইনাছ আৰু ফ্ৰণ্টেল চাইনাছ। কমনলি বুজাই দিব গ'লে এই চাইনাছবিলাক মানে বতাহ অহা যোৱা কৰিব পৰা কিছুমান এয়াৰফিল্ড স্পেচ। আৰু ইহঁতে কি কৰে, ইহঁতে মানে মিউকাছ প্ৰডাকশ্যন কৰে। মিউকাছ মানে কিছুমান নাকৰ পৰা আমাৰ একদম স্লেমাৰ নিচিনা কিছুমান জেলি লাইক মিউকইড কনচিষ্টেঞ্চি বা ঠিক তেনেকুৱা বিজল বিজল টাইপৰ বস্তুটো আমি ওলাই থাকে আমি দেখা পাওঁ। তো সেই বস্তুবোৰ সাধাৰণতে চাইনাছে প্ৰডিউচ কৰে। আৰু সেই মিউকাছবোৰ প্ৰডিউচ কৰি কেনে আমি যিবিলাক কনষ্টেণ্টলি বায়ুমণ্ডলৰ মানে কি আৰু এলাৰ্জেনবিলাকৰ এক্সপ'জাৰত আহোঁ, সেইবিলাক মানে বডিৰ পৰা সি উলিয়াই দিয়ে। তো সেই মানে বডিৰ সেই মানে ক্লিনিং প্ৰচেছটোৱে হৈছে সেই মিউকাছবিলাক ওলাই যায় তেনেকুৱা, সেইটো চাইনাছে কৰে। আৰু লগতে বতাহবিলাক, ঠাণ্ডা বতাহবিলাক অলপ হিউমিডিফাই কৰে, অলপ গৰম কৰি দিয়ে, অলপ বডিৰ টেম্পাৰেচাৰৰ লগত এডজাষ্ট কৰি দিয়ে, যাতে আমাৰ ডাইৰেক্ট সেই বতাহটো মানে ঠাণ্ডা বতাহটো হাওঁফাওঁলৈকে যাব নোৱাৰে আৰু আমাৰ তেনেকুৱা কিছুমান কমপ্লিকেশ্যন কৰিব নোৱাৰে, যেনেকৈ নিউমনিয়া বা তেনেকুৱা টাইপৰ। তো চাইনাছৰ এনেকুৱাই নৰ্মেলি কাম থাকে। চাইনাছবিলাকৰ ইনফেকশ্যন বা চাইনাছবিলাকৰ ইনফ্লামেশ্যনটোৱে চাইনাচাইটিছ বুলি কয়। এলাৰ্জিক ৰাইনাইটিছৰ লগত চাইনাচাইটিছৰ ডিফাৰেঞ্চটো এইটোৱে হ'ল, এলাৰ্জিক ৰাইনাইটিছটো এটা এলাৰ্জি হয় নাকৰ, কিন্তু চাইনাচাইটিছটো তেনেকুৱা এলাৰ্জিক তেনেকুৱা ডিছপজিশ্যন নাথাকে। সেইটোত বেচিকেলি চাইনাছৰ ভিতৰত তেনেকুৱা ইনফেকশ্যন হয়, মিউকাছ প্ৰডাকশ্যন হয়, আৰু তেনেকে নাকৰ পৰা তেনেকে মিউকাছ ওলাই থাকে। আৰু মিউকাছবিলাক সাধাৰণতে কিছুমানৰ কম পৰিমাণে ওলায়, কিছুমানৰ মিডিয়াম পৰিমাণত ওলায়, কিছুমানৰ বেছি পৰিমাণত ওলায়। মিউকাছবিলাক সাধাৰণতে অলপ হোৱাইটিছ থাকে, কেতিয়াবা সেইটো অলপ য়েল্লইছ বা গ্ৰীনিছ টাইপৰো হৈ যায়। লগতে চাইনাচাইটিছত আমাৰ মুখত আমি প্ৰেছাৰ ফিল কৰোঁ, যেনেকৈ আমাৰ মুখমণ্ডলত ভেৰিয়াছ মানে ৰিজনত মানে অলপ হেঁচা, অলপ প্ৰেছাৰ, নাকৰ মানে ভিতৰৰ ফালে তেনেকৈ অলপ প্ৰেছাৰ এনেকুৱা টাইপৰ আমি ফিল কৰোঁ। লগতে আমাৰ মূৰটো অলপমান বিষাব পাৰে, ফ্ৰণ্টেল হেডেক হ'ব পাৰে, তেনেকুৱা টাইপৰ মূৰৰ বিষ থাকে, আৰু নেজেল কনজেশ্যন থাকে, নাকটো অলপমান ব্লক হৈ থাকে, সোপা মাৰি ধৰে, তেনেকুৱা টাইপৰ চিমটমছবিলাক চাইনাচাইটিছত দেখিব পোৱা যায়। আৰু চাইনাচাইটিছত আৰু এলাৰ্জিক ৰাইনাইটিছ এই দুটা বেমাৰৰ কেতিয়াবা কোএক্সিষ্টো কৰি থাকে, মানে এজন পেচেণ্টৰ দুটা বেমাৰেই মানে একেলগে দেখা যায় তেনেকুৱা। তো চাইনাচাইটিছ আৰু এলাৰ্জিক ৰাইনাইটিছৰ অকণমান ডিফাৰেঞ্চটো গম পালে, এলাৰ্জিক ৰাইনাইটিছত বেচিকেলি ৰাইন'ৰিয়া থাকে, নাকৰ পৰা খুব মানে ৱাটাৰী তেনেকুৱা নেজেল ডিছচাৰ্জ ওলাই থাকে, স্নিজিং হয়, যিবোৰ চাইনাচাইটিছত অলপ আনকমন হয়। চাইনাচাইটিছত সাধাৰণতে স্নিজিং বা ৰাইন'ৰিয়া তেনেকৈ নাথাকে। চাইনাচাইটিছত সাধাৰণতে ড্ৰাই মানে কৰাইজা থাকে, মানে কোনো ডিছচাৰ্জ তেনেকুৱা নাথাকে, বা ডিছচাৰ্জ থাকিলে সেইটো মানে তেনেকুৱা ঠিক মিউকইড টাইপৰ ডিছচাৰ্জ হয়, মানে অলপমান বিজল বিজল টাইপৰ তেনেকুৱা নাকৰ পৰা ওলাই থাকে, মিউকইড অলপ মানে মিউকাছৰ নিচিনা কনচিষ্টেঞ্চিৰ। সেইটো কেতিয়াবা হোৱাইট কালাৰৰ হয়, কেতিয়াবা গ্ৰীণ কালাৰৰ হয়, কেতিয়াবা য়েল্ল' কালাৰৰ হয় তেনেকুৱা। লগতে আপোনাৰ মূৰৰ বিষ চিষো হয়, লগতে প্ৰেছাৰ ফিল কৰে, নাকৰ ভিতৰত অলপমান প্ৰেছাৰ চেঞ্জেশ্যন থাকে। তো সেনেকুৱা টাইপৰ লক্ষণবিলাক চাইনাচাইটিছত দেখিব পোৱা যায়। তো আশা ৰাখিছোঁ আপোনালোকে এলাৰ্জিক ৰাইনাইটিছ আৰু চাইনাচাইটিছৰ মাজত অকণমান প্ৰভেদটো বা ডিফাৰেঞ্চিয়েট কৰিবৰ কাৰণে সক্ষম হ'ব। চ' এই দুটা বেমাৰ মানে খুব কমন, আৰু বহুত মানুহৰ এই দুটা বেমাৰ থাকে। এলাৰ্জিক ৰাইনাইটিছটো বহুত ক্ষেত্ৰত তেনেকুৱা জেনেটিকো থাকে, মানে ফেমিলি হিষ্ট্ৰীত তেনেকুৱা যদি এলাৰ্জি প্ৰব্লেম থাকে, এলাৰ্জিক ৰাইনাইটিছৰ তেনেকুৱা হিষ্ট্ৰী আছে মাকৰ বা দেউতাকৰ, তেনেকৈ এইটো জেনেটিকেলিও আহে। আৰু এলাৰ্জিক ৰাইনাইটিছটো এটা ট্ৰায়েডৰ ভিতৰত পৰে। সেইটো হ'ল মানে যিবিলাক মানুহৰ স্কিনৰ এলাৰ্জি, এজমা আৰু এনেকুৱা টাইপৰ প্ৰব্লেম আছে, আৰু আৰ্টিকেৰিয়া মানে স্কিনত যিটো মানে ডাঙৰ ডাঙৰ চকলা চকল দি কেনে তেনেকৈ ফুলি উঠা, স্কিনৰ এলাৰ্জি বুলিয়ে ক'ব পাৰি বাৰু। স্কিনৰ এলাৰ্জি আৰু এজমাৰ হিষ্ট্ৰী যদি থাকে, বা এক্সিমাৰ হিষ্ট্ৰী থাকে, এক্সিমা মানে এটপিক ডাৰ্মাটাইটিছ, তো সেনেকুৱা মানুহবিলাকৰ
এলাৰ্জিক ৰাইনাইটিছ হোৱা টেণ্ডেঞ্চিটো অলপমান বেছি হয়। সাইনাচাইটিছৰ ক্ষেত্ৰত তেনেকুৱা একো নাই। তো আপোনালোকে এইখিনি অকণমান মন দি যদি শুনিছে অকণমান গম পাব, আইডিয়া হ'ব যে এলাৰ্জিক ৰাইনাইটিছ আৰু সাইনাচাইটিছ দুটা কমপ্লিটলি বেলেগ বেমাৰ। যদিও কিছুমান চিমিলাৰিটি থাকে, সিহঁতৰ মাজত ডিফাৰেঞ্চিয়েট কৰিব পৰা পইণ্টছ আছে। তো কিবা কুৱেশ্যন থাকিলে আপোনালোকে নিশ্চয় সুধিব পাৰে। তো আই উইল বি হেপী টু ৰিপ্লাই। Thank you so much.